আমাৰ গাঁওখনৰ পৰা আমি ওলাই আনিব পাৰোঁ। সেয়েহে ফিউচাৰ বা ভৱিষ্যতক আমি লক্ষ্য ৰাখি বা অনাগত দিনত যাতে আমাৰ গাঁৱৰ পৰা এজন সুনাগৰিক খেলৰ জৰিয়তে এজন ভাল ব্যক্তি ওলাই আহিব পাৰে, সেই কথাবোৰ আমি চিন্তা চৰ্চা কৰি আমি আমাৰ ২ নং চক্ৰপাণী বাথৌ ক্লাবৰ সৌজন্যত বিভিন্ন খেল ধেমালি আয়োজন কৰি আহিছোঁ। তো খেলৰ জৰিয়তে আমি নাম ল'ব লাগিব হলিচৰণ নাৰ্জাৰী। হলিচৰণ নাৰ্জাৰী আজি কোনে চিনি নাপায়, সকলোৱে মানে ৱৰ্ল্ডতে চিনি পাবলৈ সক্ষম হৈছে। হলিচৰণ নাৰ্জাৰী ফুটবলৰ জৰিয়তে তেওঁ আজি বিশ্ববিখ্যাত। আৰু আমি ক'বলৈ লাগিবই হিমা দাস। হিমা দাসক আজি সমগ্ৰ পৃথিৱীয়ে হয়তো চিনি পায়। হিমা দাস এসময়ত আছিলে আমাৰ এই গাঁও অঞ্চলৰ পৰা গৈ আজি ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেলত গেম খেলিব পাৰিছে। সেয়েহে আমিও যাতে এই ২ নং চক্ৰপাণী গোৱা সমাজৰ পৰাও নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেল ৱৰ্ল্ডত যাতে তেওঁ মানে খেল খেলুৱৈৰ জৰিয়তে এই ২ নং চক্ৰপাণী গাঁওখনৰ সুনাম কঢ়িয়াই আনক, আমি সেইটোৱে বিচাৰিছোঁ। আৰু ইয়াত মই আজি আমাৰ খেলুৱৈসকলকো আহ্বান জনাম যাতে তেওঁলোকে খেলসমূহ খুব সুন্দৰকৈ যাতে তেওঁলোকে মানে খেলে। আৰু আমি কমকে হ'লেও বা সৰুকে হ'লেও কিছু প্ৰাইজ ৰাখিছোঁ, এই প্ৰাইজবোৰ যাতে তেওঁলোকে পাবলৈ সক্ষম হয়, এই কথাটো মই আগত ৰাখিছোঁ। আৰু আজি যিহেতুকে এই বাথৌ ক্লাবৰ সৌজন্যত বিহু উদযাপন হৈছে, ইয়াত মই এষাৰ কথা নিশ্চয় ক'ব লাগিব। আমাৰ বাথৌ ক্লাবৰ সদস্যাক লৈ মই এই কথাটি কৈছোঁ, আমাৰ সদস্য বা সদস্যবিলাক বহুত লাজ পায়। লাজ পালে নহ'ব, লাজ পোৱাৰ জৰিয়তে আমি আগবাঢ়ি যাব নোৱাৰিম। সেয়েহে মই আমাৰ সদস্যসকলক আকৌ যাতে মানে লাজ নকৰে, সকলোৱে আগবাঢ়ি আহক। লাজ কৰিলে আমাৰ মানে পেট নভৰে, লাজ নকৰিলেহে আমাৰ যিখিনি মানে লক্ষ্য আছে এই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। এই কথাখিনি আপোনালোকে সকলোৱে মানে চিন্তা চৰ্চা কৰক, আগত লক্ষ্য ৰাখি এই কাম কাজবিলাক কৰক। আমি সকলোৱে আজি মই কথা ক'ব নাজানো এইটো নহয়, আজি মই কাম কৰিব নাজানো এইটো নহয়, আজি মই এইটো কৰিব নোৱাৰো এইটো নহয়, আমি সকলোৱে কৰিব পাৰিব লাগিব। আপোনালোকে যাৰে বৰাক ওবামা বুলি তেওঁ মানে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিলে, বৰাক ওবামাৰ ছোৱালী, তেখেতে মানে কি কৰিছিলে, নিজৰ দেউতাক আজি ৫ লাখ ৬ লাখ টকা দৰমহা পায় মান্থলি, তথাপিও বৰাক ওবামাৰ ছোৱালী তেওঁ কি কৰিছিলে, হোটেলত কাম কৰিছিল। তো আমি যদি লাজ পালোহেঁতেন বা আমাৰ যদি দেউতাই মানে বৰাক ওবামাৰ নিচিনা মানুহ হ'লহেঁতেন, তেতিয়াহ'লে আমি হোটেলত কাম কৰিব লাজ পালো হয়। আজি আপোনালোকে জানে ভাৰতৰ ৰাষ্ট্ৰপতি তেখেতৰ ছোৱালীও আজি মানে হোটেলত কাম কৰিছে। আজি ভাৰতৰ নিচিনা ৰাষ্ট্ৰপতিৰ ছোৱালী হোটেলত কেনেকৈ কাম কৰিব পাৰে? তেওঁৰ দেউতাকে মানে ৩ লাখ ৪ লাখ দৰমহা পায় মান্থলি, তথাপিও তেওঁৰ ছোৱালী আজি হোটেলত কাম কৰি আছে। কিয়? তেওঁ মানে নিজৰ জীৱনটোক প্ৰতিষ্ঠা কৰিব বিচাৰিছে, নিজৰ এটা লক্ষ্যত মানে আগবাঢ়ি যাব পাৰিছে। এই কথাবিলাক আমি নিশ্চয় মানে উপলক্ষ কৰিব লাগিব, আমি মানে এই কথাবিলাক চিন্তা চৰ্চা কৰি চাব লাগিব। সেয়েহে মই মোৰ বাথৌ ক্লাবৰ সমূহ সদস্য আৰু সদস্যাক মই আহ্বান জনাম, এই আজিৰ পতাকা উত্তোলনৰ কাৰ্যসূচীৰ জৰিয়তে আপোনালোকে লাজ নকৰিব, আগবাঢ়ি আহক আৰু সদায় মানে আগস্থান লওক, আগবাঢ়ক। মই এইখিনিকে ক'লো। আৰু আমাক আজি যিসকল মহান ব্যক্তিয়ে ২ টকা বৰঙণি আগবঢ়াই এই অনুষ্ঠানটি চলাই নিয়াত আমাক সহযোগ বা আন্তৰিকতা জ্ঞাপন কৰিলে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। কমকে হ'লেও তেওঁৰ যিখিনি পাৰে সেই ১ টকা ২ টকা হ'লেও ধন আমাক আগবঢ়ায়, যিখিনি আমাৰ মানে কাৰ্যসূচী চলি যোৱাকে তেওঁলোকে আমাক টকা আগবঢ়াইছে, তেওঁলোকক মই আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচীৰ পৰাই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত যাতে আমি এনেকৈ মানে বিহু ফাংচন বা খেল ধেমালি আমি কৰি যাব পাৰোঁ, তাৰ বাবে আমি সদায় প্ৰচেষ্টা বা চেষ্টা কৰিব লাগিব। আৰু আমাৰ সমূহ বিষয়ববীয়াৰ লগতে সমূহ ২ নং চক্ৰপাণী প্ৰত্যেকজন ব্যক্তিৰে এই অনুষ্ঠানটি চলাই নিয়াত বা এই অনুষ্ঠানটি আগবঢ়াই নিয়াত নিশ্চয় মানে তেওঁলোকৰো পৰামৰ্শ বা দিহা আমাক লাগিব। আৰু সকলোৱে যাতে এইটো নিজৰ এটা অনুষ্ঠান বুলি যাতে সকলোৱে হাতে কামে লাগে বা সকলোৱে যাতে এই অনুষ্ঠানটি
নিজৰ এটা ল'ৰা ছোৱালীৰ অনুষ্ঠান, নিজৰ এটা আমাৰ জাতৰ অনুষ্ঠান, নিজৰ এটা আমাৰ গাঁৱৰ অনুষ্ঠান বুলি যাতে সকলোৱে মানে কাম কাজখিনি আগবঢ়াই লৈ যায়, মই এইটো আহ্বান জনাইছো। লগতে মোৰ আসন বেছি দীঘলীয়া নকৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছো। গোজোনথন, ধন্যবাদ। তেখেতে আমাৰ নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ লগতে খেলৰ মাধ্যমেৰে কেনেকৈ বিশ্ব দৰবাৰত থিয় হ'ব পাৰি তেখেতৰ ভাষণত প্ৰকাশ পাইছে। তেখেতৰ ভাষণৰ সাৰ মৰ্ম অনুযায়ী আমি সকলোৱে খেলত অংশগ্ৰহণ কৰি চিন্তা চৰ্চা কৰি নিজৰ পাৰদৰ্শিতা দেখুৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ হাদুংগৰা ডাঙৰীয়ালৈ ফুলাম গামোচা দিয়া হ'ল। আমাৰ শ্বহীদ দৰ্পণত কাৰ্যসূচীত হাদুংগৰাৰ লগত সহযোগিতা কৰিব আমাৰ মাননীয় সন্মানীয় ব্যক্তি ৰুজিন বড়ো ডাঙৰীয়া। তেখেতে আমাৰ গঞা সমাজৰ মন্দিৰত পাঠক হিচাপে কাৰ্যভাৰ নিৰ্বাহিত কৰি আছে। ধুপুকে জ্বলাইছে তাতে সোমাই দিম কাপি ধৰিবতে সোনকালে। জ্বলাই পেলাই তাতে গুজি দিয়ক এনেকৈ। ফুল আছে নাই আমাৰ আৰু এনে সেয়া ল'ব পাৰিব নাবা? ফুল কম হৈছে, সেয়া ল'ব পাৰিব আৰু